মানুহৰ জীয়াই থকাৰ পদ্ধতিবোৰ যিমান সহজ সৰল হ'ব, মানসিক অশান্তিবোৰ সিমানেই কম হ'ব। ভগৱানৰ নাম লওক বা নলওক, মানুহৰ অপকাৰ হোৱা কাম কেতিয়াও কৰিব নালাগে। কোনো মানুহেই আচলতে এই পৃথিৱীলৈ নিখুঁত হৈ জন্ম নলয়। ভাল থাকিলে বেয়াও থাকিবই। বেয়া গুণৰ মাজত আমি ভালখিনিও বিচাৰিব জানিব লাগিব। তেতিয়াহে আমি জীৱনটোত জীয়াই থকাৰ মাদকতা বিচাৰি পাম। যেনেকৈ আমি দুখৰ মাজত সুখ বিচাৰি হাবাথুৰি খাই ফুৰোঁ। নিমপাতত যিমানেই চেনি নিদিয়া কিয়, নিমপাত কেতিয়াও মিঠা নহয়। ঠিক সেইদৰে স্বাৰ্থপৰ মানুহক যিমানেই ভালপোৱা নিদিয়া কিয়, সেইজন কেতিয়াও আপোন নহয়। মানুহ হৈ মানুহক বেছি ভয় লাগে, কাৰণ মানুহ হ'ল বহুৰূপী প্ৰাণী। এই বহুৰূপী প্ৰাণীবোৰে স্বাৰ্থৰ বাবে বিভিন্ন ৰূপ সলনি কৰিব পাৰে। অত্যাধিক চিন্তাই আমাক দুৰ্বল কৰি তোলে আৰু এটা সময়ত মানসিকভাৱে অশান্তি ইমান বাঢ়িব লয় যে জীৱন পথত একো উপায় পোৱা নাযায়। এইবাবে নিজক চম্ভালিব শিকাটো জৰুৰী। মানুহে আপোনাক সদায় বিকল্প হিচাপে গণ্য কৰিব। আপুনি তেওঁলোকৰ বাবে যিমানেই নকৰক কিয়, তেওঁলোকে আপোনাক সদায় তেওঁলোকৰ বেকআপ পৰিকল্পনা হিচাপে গণ্য কৰিব, কাৰণ আপুনি তেওঁলোকৰ বাবে সহজলভ্য।